৭৭ সংখ্যক গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰতি বছৰে ২৬ জানুৱাৰী তাৰিখটো সমগ্ৰ ভাৰতবৰ্ষতে গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। এই দিৱসটো সমগ্ৰ দেশবাসীৰ বাবে গুৰুত্বপূৰ্ণ, কিয়নো সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষৰ বাবে সমতা স্বাধীনতা ৰক্ষা কৰি এখন সংবিধান গৃহীত হৈছিল। ভাৰতে ১৯৪৭ চনৰ ১৫ আগষ্টত স্বাধীনতা লাভ কৰিছিল যদিও দেশখনৰ নিজা সংবিধান নাছিল। তাৰ পৰিৱৰ্তে ইংৰাজে কাৰ্যকৰী কৰা আইন অনুসৰি ভাৰতবৰ্ষ পৰিচালিত হৈছিল। কিন্তু বহু বিবেচনা আৰু সংশোধনীৰ অন্তত ডক্টৰ বি.আৰ. আম্বেদকাৰৰ নেতৃত্বত এখন সমিতিয়ে ভাৰতীয় সংবিধানৰ খচৰা দাখিল কৰে, যিখন ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গ্ৰহণ কৰা হয় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা আনুষ্ঠানিকভাৱে কাৰ্যকৰী কৰা হয়। সংবিধানখন প্ৰস্তুত কৰোঁতে প্ৰায় ২ বছৰ ১১ মাহ ১৮ দিন সময় লাগিছিল। ভাৰতৰ সংবিধানক বিশ্বৰ অন্যতম বৃহৎ সংবিধান হিচাপে গণ্য কৰা হয়। ধন্যবাদ।